সিটিজেন ফাইনাল হোৱা নাই যিমানেই নকয় কিয় ফাইনাল হোৱা নাই ফাইনাল হলে মোৰ মুখৰ পৰাই শুনিব আপোনালোকে ঐ আলোচনা বিলোচনা কৰি আছে যেনবা বহুত মানুহে ডাউট কৰিছে কোনোবা সমষ্টিত বিজেপি এৰিব নেকি কোনোবা সমষ্টিত বিপিএফ ল'ব লাগে এইবিলাক বিজেপি কৰ্মী আৰু বিপিএফৰ কৰ্মীৰ মাজত কিন্তু বহুত সন্দেহ কৰি পেলাই আলোচনা কৰি আছে কিন্তু এনেকুৱা একজাক্ট পিকচাৰ এতিয়াও অহা নাই নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে আমাৰ টাৰ্গেটটো হ'ল 2 লাখ 2ৰ তলত নহ'ব 2ৰ ওপৰত আমি আমাৰ ৰাইজ গেদাৰিং কৰিবৰ কাৰণে আমি অৰ্গেনাইজ কৰি আছো আৰু আমি আশাবাদী যেহেতু বিটিচিত আহিব ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিটিচি বাকী হিচাপে বহুত অপেক্ষা কৰি আছো কিবা একটা দি যাব বুলি মিটিং আছে আমাৰ 3টা বজাত আমাৰ হাউলি বটলিং গেষ্ট হাউচত আমি এনেকুৱা পাৰ্টি ঘোষণা নকৰিব টিকেট জাষ্ট এপ্লাই কৰিব পাৰিব সেইটো সেই তাৰিখৰ পৰা আমি এপ্লাই কৰিব দিম ইয়াৰ ওপৰত আমি আলোচনা কৰিম আৰু আমি মেনিফেষ্টোটো সকলো জাতি জনগোষ্ঠীক লৈ পেলাই কেনেকৈ কাম কৰি যাম এইবিলাকৰ ওপৰত আলোচনা কৰি মেনিফেষ্টো বনোৱাৰ কাৰণে আমি দায়িত্ব দিব এইটোৱে আৰু আমাৰ এতিয়াতো আমাৰ ডিষ্ট্ৰিক্ট ৱাইজ আমাৰ পাৰ্টি ডিষ্ট্ৰিক্ট ৱাইজ যিটো দিছপুৰ চলো যাত্ৰা সেইটো প্ৰগ্ৰাম যোৱাকালি শেষ হৈ গ'ল এতিয়া আমি নেক্সট প্ৰগ্ৰামটো হ'ব সমষ্টি ৱাইজত দিল্লী চলো যাত্ৰা দিছপুৰ চলো যাত্ৰা সেইটো আমি